স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ বিষয়টো হৈছে গোট পৰিকল্পনাৰ পাঠ পৰিকল্পনা। মোৰ ওচৰত যিখিনি আছিলে আৰু পৰীক্ষাত যিখিনি আহে সেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি মোৰ লিখা নহয়, আচলতে মোৰ আছিলে, মই যিখিনি পঢ়িছিলোঁ মোৰ সময়ত, তো মই সেইখিনি আপোনালোকৰ ওচৰত দিলোঁ। এইখিনি পঢ়িলেই হৈ যাব আৰু একেবাৰে সহজ হয়। ইয়াতে অকণমান হয়তো আপোনালোকৰ ভাষাটো টান লাগিব পাৰে, একদম সহজ মানে নিজে বুজি লৈ পঢ়িব। আৰু কাক বোলে, সুবিধা, বৈশিষ্ট্য, অসুবিধা এইখিনি চালেই হ'ল আৰু ইমান সোপা পইণ্ট চাব নালাগে। মই ইয়াতে হয়তো বহুতখিনি দিছোঁ, আপোনালোকে 5টামান চাব, কাৰণ বেছি মাৰ্কছৰ নাহে, 2-3 মাৰ্কছৰে আহে, তো সেইখিনি চালেই হ'ল আৰু একেবাৰে সহজ হয়। পাঠ পৰিকল্পনা গোট পৰিকল্পনা প্ৰায় একেই হয়, মানে একেই নহয়, মানে বস্তুটো সুবিধা বা অসুবিধাৰ সেইখিনি বস্তুটো অলপ ছেমেই হয়। তো আপোনালোকে গমেই পাব পঢ়িলে পাঠ পৰিকল্পনা বা গোট পৰিকল্পনা কিদৰে শ্ৰেণীকোঠাত সহায় কৰে। পাঠ পৰিকল্পনা এটা আমি বনাই কিনে যদি শ্ৰেণীকোঠাত পঢ়াবলৈ যাওঁ আমাৰ কিমানখিনি সুবিধা হ'ব, ইয়াতে একদম ধুনীয়াকৈ মেনশ্যন কৰা আছে, আপোনালোকে পঢ়িলে বুজিয়ে পাব। আৰু এটা ইম্পৰ্টেণ্ট হৈছে যে পাঠ পৰিকল্পনা আৰু গোট পৰিকল্পনাৰ মাজত পাৰ্থক্য মই অৱশেষত দিছোঁ, তথাপিতো মই দুটা মেনশ্যন কৰি দিওঁ। পাঠ পৰিকল্পনা একদম সহজ হয়। পাঠ পৰিকল্পনাত কি হয়, এটা পাঠৰে আমি বনাওঁ, বা গোট পৰিকল্পনাত কিন্তু এটাতকৈ অধিক পাঠ লওঁ আৰু সময়টো আপোনালোকে মেনশ্যন কৰিব পাৰে যে গোট পৰিকল্পনাৰ সময়টো অলপ বেছি হয় আৰু পাঠ পৰিকল্পনাৰ সময়টো অকণমান কম হয়। মানে এটা পিৰিয়ড হিচাপে আমি পাঠ পৰিকল্পনা বনাওঁ ন, তাত এটা স্পেচিফিক টাইম থাকিব, 40 মিনিটছ বা 1 আৱাৰ এনেকুৱা, কিন্তু গোট পৰিকল্পনা অলপ বেছি হয় আৰু এইখিনি মই ইয়াতে দিছোঁৱেই মেনশ্যন কৰি। ইয়াতে ধুনীয়াকৈ দিয়াই আছে যে পাঠ পৰিকল্পনা হৈছে সমগ্ৰ এটা অংশ, অধ্যয়ন পৰিকল্পনা হৈছে বহুতো পাঠৰ সমষ্টি, যিটো মই ক'লোৱে, আৰু গোট পৰিকল্পনাটো সেই পাঠ পৰিকল্পনাৰ মানে পাঠৰ দ্বাৰাইতো বনোৱা হয় ন, মানে গোট পৰিকল্পনা পাঠটো সোমাই থাকে, সেইখিনিও হয়। তো এইখিনি ধুনীয়াকৈ লিখা আছে। তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।